নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। 30 দিনৰ এটা প্ৰক্ৰিয়া আপুনি অৱলম্বন কৰিব। এই 30 দিনৰ প্ৰক্ৰিয়াটোৱে আপোনাক এক মিৰেকল, এক সুন্দৰ ৰিজাল্ট দিব, যিটো আপুনি অতিকে ছাৰপ্ৰাইজ হ'ব। প্ৰক্ৰিয়াটো কি বা প্ৰচেছটো কি, আপুনি কি কৰিব, আমি সেইখিনি কোৱাৰ আগতে এইটো কেনেকৈ সম্ভৱ হয় তাকহে আমি আলোচনা কৰিম। আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ বা অৱচেতন মনৰ ইমান অফুৰন্ত শক্তি থাকে। সেই শক্তিক যদি আমি ব্যৱহাৰ কৰোঁ, নিশ্চয় আমি আকাংক্ষিত ফলবিলাক লাভ কৰোঁ। আমি যি ধৰণে জীৱনটোক লৈ যাব বিচাৰিছোঁ, সেইধৰণে আমি জীৱনটোক লৈ যাব পাৰোঁ। যি কামনা কৰোঁ তাক আমি লাভ কৰোঁ। কিন্তু আমাৰ কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড, অৱচেতন মন আৰু চেতন মন, এই দুটাক বুজি পাওঁতেই আমি কনফিউজ হৈ যাওঁ। কিন্তু যদিহে আপুনি বুজি উঠে আপোনাৰ কনচিয়াছ মাইণ্ড আৰু অৱচেতন মন আৰু চেতন মন, তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ অৱচেতন মনটোক ব্যৱহাৰ কৰিব পাৰিব আৰু নিশ্চিত ৰূপত আপুনি বিচৰাৰ নিচিনাই আপোনাৰ জীৱনটোক আপুনি লৈ যাব পাৰিব। কেনেকৈ সম্ভৱ হ'ব, কিয় সম্ভৱ হ'ব, এইটো বেলেগ বিষয়। কিন্তু আপোনাৰ অৱচেতন মনটোৰ ইমান অফুৰন্ত শক্তি থাকে যে ই আপোনাক এয়া সম্ভৱ কৰি তুলিব পাৰে। সাধাৰণতে আমি বিভিন্ন সময়ত অস্থিৰ হৈ থাকোঁ। আমাৰ চিন্তাবিলাক অতীত, ভৱিষ্যত বা বিভিন্ন নিগেটিভ চিন্তাৰ মাজত আমি সোমাই থাকোঁ। আৰু আমাৰ চেতন মনটোৱে আমাক বিভিন্ন সময়ত বিভিন্ন অস্থিৰতাৰ মাজত লৈ যায়। ই বান্দৰৰ নিচিনা আপোনাক অস্থিৰ কৰি ৰাখে। কিন্তু আপোনাৰ কনচিয়াছ মাইণ্ডৰ এগেইনষ্টত যি ছাবকনচিয়াছ মাইণ্ড থাকে, অৱচেতন মন থাকে, এই অৱচেতন মনটো স্থিৰ, এই অৱচেতন মনটো শক্তিশালী। অৱচেতন মনটোক আপুনি যি ইংগিত দিব, যি আপুনি অৰ্ডাৰ দিব, তাক তেওঁ কৰি দেখায় আৰু আপোনাক নিশ্চিত ফল দিয়ে। এই অৱচেতন মনটো বুজিবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়া কৰা দৰকাৰ, বিভিন্ন অভ্যাস কৰা দৰকাৰ। এক্সেছ বাৰ্ছ কনচিয়াছনেছ, ৰেইকি, EFT ইত্যাদি বিভিন্ন প্ৰক্ৰিয়াবিলাকে আপোনাৰ অৱচেতন মনটোক সক্ৰিয় কৰে আৰু আপোনাৰ অৱচেতন মনৰ যি শক্তি তাক জাগৃত কৰে। আৰু আপোনাৰ অৱচেতন মনটোক সক্ৰিয় কৰিবৰ কাৰণে আপুনি বিভিন্ন সময়ত সপোন কৰে, বিভিন্ন সময়ত আপুনি কনভালেক্সা এই ধৰণৰ যি ছুইচ ৱৰ্ড তাক আপুনি ব্যৱহাৰ কৰে। ধন আহৰণ কৰিবৰ কাৰণে আপোনালোকে কাউণ্ট এই ধৰণে যিবিলাক ছুইচ ৱৰ্ড তাক আপুনি ব্যৱহাৰ কৰে। বা আপোনালোকে আপোনাৰ জীৱনটোৰ যদি পজিটিভ দিশত আগবাঢ়িবৰ কাৰণে আপোনালোকে বহু সময়ত সপোন কৰে, সপোনৰ প্ৰক্ৰিয়াটো আপুনি ফ'ল' কৰে। বন্ধুসকল, আজি প্ৰক্ৰিয়াটো অতি সুন্দৰ, আজি প্ৰক্ৰিয়াটো অতি মিৰেকল হয়। আপুনি যিহেতু পানী সেৱন কৰে, আপুনি এইটোও জানে যে আপোনাৰ বডিত 70% ৱাটাৰ আছে আৰু এই পানী এটা মেমৰি কেপাচিটি আছে। আমি ইয়াৰ আগতেও পানীৰ ওপৰত, পানীয়ে আপোনাৰ জীৱনত কেনেকৈ মিৰেকল কৰে তাৰ বিষয়ে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিকটো বা পানীৰ জৰিয়তে আপুনি নিজকে সন্মোহন কৰাটো, পানীৰ জৰিয়তে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোক এক্টিভ কৰাটো, এইটো হৈছে এটা অতি সুন্দৰ প্ৰক্ৰিয়া। আপোনাৰ অৱচেতন মনটোক এই পানীৰ জৰিয়তে আপুনি সক্ৰিয় কৰিব পাৰে। তাৰ কাৰণে আপুনি কি কৰিব, আপুনি যেতিয়াই পানী সেৱন কৰে, সেই পানীক আপোনাৰ ইচ্ছা আকাংক্ষাবিলাক বা সেই পানীক আপুনি এটা ষ্টেবল কণ্ডিশ্যনত অনা দৰকাৰ। পানী যেতিয়া আপুনি সেৱন কৰে, সেই পানী সেৱন কৰোঁতে আপুনি প্ৰথমতে আপোনাৰ মানসিক অৱস্থাটো স্থিৰ হৈছে বুলি আপুনি নিজক ক'ব লাগিব যে মোৰ মানসিক অৱস্থাটো স্থিৰ হৈছে, মই শান্ত হৈ আছোঁ। আৰু তাৰপিছতে আপুনি নিজৰ ইচ্ছা আকাংক্ষা পানী গিলাচৰ সন্মুখত ক'ব লাগে, যেনেকৈ মই এইটো বিচাৰোঁ। কিন্তু যিটো আপুনি বিচাৰে সেইটো এটা স্পষ্ট ধাৰণা আপোনাৰ থকা দৰকাৰ। স্পষ্ট হোৱাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আৰু তাৰপিছত আপুনি সেৱন কৰিব। এই প্ৰক্ৰিয়াটো আপুনি অন্ততঃ কণ্টিনিউৱাছ কৰিব। ইয়াৰ ফলত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে বুজি উঠিব, আপোনাৰ অৱচেতন মনটোৱে বুজি উঠিব যে আপুনি কি অৰ্ডাৰ দিছে। গতিকে আপোনাৰ
এই প্ৰক্ৰিয়াটো যেতিয়া আপুনি অৱলম্বন কৰে আপোনাৰ বডিৰ 70% ৱাটাৰ থাকে সেই ৱাটাৰো এই বিষয়টোত বা মেমৰি কেপাচিটি থাকে এই মেমৰিত থাকি যায় আৰু লাহে লাহে আপোনাক সেই দিশত লৈ যায় যিটো বিষয়ত আপুনি আকাংক্ষা কৰে প্ৰক্ৰিয়াটো আৰ্লি মৰ্নিং কৰি পাৰিলে ভাল বা প্ৰক্ৰিয়াটো হোৱাৰ আগত কৰিব পাৰিলে আপোনাৰ কাৰণে ভাল আপুনি এই প্ৰক্ৰিয়াটো যদি কণ্টিনিউৱাছলি 1 মাহো অৱলম্বন কৰে নিশ্চিত ৰূপত আপোনাক এক সুন্দৰতম ফল দিয়ে আৰু বন্ধুসকল নিশ্চয় আপোনালোকে কমেণ্টত লিখিব হপনপন I am sorry please forgive me thank you and I love you I am sorry please forgive me thank you and I love you I am sorry please forgive me thank you and I love you I am sorry please forgive me thank you and I love you আপোনাৰ ভিতৰৰ সাবকনসিয়াস মাইণ্ডটোৱে বুজি উঠিব যে তাৰ এগেইনষ্টত আপুনি যিবিলাক কাম কৰিছিলে আপোনাৰ অৱচেতন মনটোৰ এগেইনষ্টত আপুনি যিবিলাক কাম কৰিছিলে যিবিলাক চিন্তা কৰিছিলে আপোনাৰ অৱচেতন মনটোৱে ক্ৰমাৎ বুজি উঠিব সক্ৰিয় হ'ব অৱচেতন মনটোৱে শান্তি পাব আৰু সুখী হ'ব আৰু আপোনাক উৎফুল্লিত কৰি তুলিব এবাৰ যদি আপোনাৰ অৱচেতন মনটোৱে এটা ৰাইট ফিল কৰে তো আপোনাৰ কাৰণে সকলো সম্ভৱ কৰি তোলে কিয় কেনেকৈ সেইটো বিষয়ৰ আলোচনা বিষয় নহয় কাৰণ আমি জানো যে আমাৰ সাবকনসিয়াস মাইণ্ডৰ বা অৱচেতন মনটোৰ এক আচৰিত শক্তি থাকে এতিয়া আপুনি নিশ্চয় আপুনি যদি আপোনাৰ ধন আপুনি আহৰণ কৰিব বিচাৰিছে তেল নিশ্চয় আপুনি সুইচ ৱৰ্ডবিলাক লিখিব বহুতে কনভলেক্সা এইটো লিখে আৰু বহুতে কাউন্টছ এইটো লিখে আৰু বহুতে লিখে ডিভাইন কাউন্টছ নাও আপোনালোকে কমেণ্টত লিখিব আপুনি চাব যে আপোনাৰ ক্ষেত্ৰত এক মিৰেকল ফল লাভ কৰিছে আচৰিত ধৰণে আপোনাৰ জীৱনত চেঞ্জ আহিছে আপুনি যি ধৰণে আপোনাৰ জীৱনটোক আগবঢ়াই নিব বিচাৰিছে সেই ধৰণে আপোনাৰ জীৱনটোৰ পৰিৱৰ্তন আহিছে সকলো সম্ভৱপৰ আপুনি কৰি তুলিছে সকলো নিগেটিভৰ পৰা আপুনি আঁতৰি আহিছে আৰু আপুনি এক সুন্দৰতম জীৱন আপুনি লাভ কৰিছে গতিকে বন্ধুসকল অভ্যাস আপুনি